ককা আপুনি ভাইৰেল কেনেকৈ হ'ব অকণ কৈ দিয়কচোন। ভাইৰেল কেনেকৈ হ'লো ভাইৰেল কেনেকৈ হ'লো যেতিয়া সত্য কথা কৈছোঁ। হয় যেতিয়া কৰোণা আহিছিল, লকডাউন আহিছিল, আমাৰ খবৰ লখিমপুৰ মিষ্টাৰ ৰজাই গম পাই তেওঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ গোবিন্দ হাজৰিকা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আহি দুয়োটাই লগ খালোঁ। হয় নহয় ফোন উঠাওকচোন। ককা ককা আপুনি বোলে আইফোন কিনিছে। হ'ব ককাক লৈ যাচোন। নাযাওঁ এপাক চাই আহক। কমিটিৰ নিমন্ত্ৰণ নাই। তুমি জানা কমিটিৰ নিমন্ত্ৰণ নাই। এনে ক'বা আপোনাক আগতে এইবিলাকতে দেখিছিলা, এতিয়া সাক্ষাৎ এইটোৱেই।